সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি ভিডিঅ'টো বহুত বেছি কি হয় হ'ব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বঙাইগাঁৱৰ কিছুমান অদ্ভুত ধৰণৰ মেজিক ঘৰ তো বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এতিয়া যাওঁ মেজিক ঘৰ চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু গাইজ মানে মই অকলে নাযাওঁ আৰু এইফালে গাইজ চাব মানে বিষ্ণু ভাই যাব আৰু আমি দুজনে মানে যাম আৰু মানে আহি আছে আৰু তিনিজনমান আহি আছে আৰু আমি তিনিজন চাৰি পাঁচজনে মানে আজি গৈ আছোঁ মেজিক ঘৰ দেখুৱাবলৈ আপোনালোকৰ বাবে আৰু গাইজ আহি পালোঁ আমি তালগুৰিত বনাইছে ইফালে বনাইছে এটা ডাঙৰকৈ ফিচমৰ আছে আৰু মোৰ পিছফালে সেইটো আছে তাতে অসমৰ মেপ আৰু তাত অসমৰ মেপ আৰু এইখন হ'ল অসমৰ মেপ আৰু খেতি পথাৰ মানে যিখিনি সঁজুলি ব্যৱহাৰ কৰা হয় সেইখিনি সকলোখিনি ইয়াত দাঙি ধৰিছে এইফালে আছে মৈ এইটো হ'ল কি অখনা তাৰপিছত এইফালে গৰুৰ গাড়ী লাগে আৰু তাৰ কাষতে আছে এইটো ডাঙৰকৈ পিতামহ ভীষ্ম এইটো হ'ল মানে ভীষ্ম ৰজা বহুত বেছি ডাঙৰকৈ বনাইছে এইটো আৰু গাইজ তালগুৰিত এই মানে অসমৰ মেপখন চালোঁ আৰু এইফালে লগাইছোঁ লাফাৰ আৰু আছে আৰু বহুত কেইজন আৰু হৈছে অল ইণ্ডিয়া চাইকেল ৰাইডাৰ আহি আছে আমাৰ ঘৰত বহুত বেছি ভাল লাগিছে আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু বৰ্তমান আমি আহি পালোঁ নানকাৰ গাঁও আৰু ইয়াত বনাইছে এইফালে এখন ফাৰ্ষ্ট ব্ৰিজ দি যাব লাগিব তাৰপিছত মানে ব্ৰিজত সেইপাৰে আছে আৰু এইবোৰ চাওক ৰাতি মানে এইবোৰ জ্বলে লাইট লগাইছে আৰু এখন ব্ৰিজৰ ওপৰত উঠি আহি আৰু এইটোৱে হ'ল নাৱৰ ওপৰত ঘৰ বনাইছে আৰু ইয়াত লিখা আছে আই লাভ বিহু আৰু ইয়াত লিখা আছে নানকাৰ গাঁও আৰু এইটো বনাইছে মানে মেজিক ঘৰটো নানকাৰ গাঁও আৰু ইয়াতে বনাইছে নাও মোৰ পিছফালে দেখিব পাৰিছে বহুত ডাঙৰ বনাইছে নাও আৰু নাৱৰ ওপৰত বনাইছে এটা ঘৰ এইটো বনাইছে নানকাৰ গাঁও আৰু কৈছে এই মঞ্চখনত ৰবিবাৰে ৰাতিপুৱা মানে যিদিন মানে মেজিক ঘৰটো জ্বলাই দিয়া হ'ব সেইদিনাই ৰাতিপুৱা ইয়াত আহিব ৰবিন আহিব আৰু কমল আহিব আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'ৰ দ্বাৰা চাব বিচাৰে প্ৰগ্ৰামটো তেনেহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰক তেতিয়া মই সিদিনাও আহি ভিডিঅ' বনাম আৰু এইটো হ'ল জলাখাতা বাজিতপৰা বান্দিপৰা মিলি ইয়াত বনাইছে এটা হনুমান আৰু বৰ্তমান আহি পালোঁ আমি জলাখাতা আৰু ইয়াত বনাইছে এটা মানে মেহেল টাইপ বনাইছে আৰু এইখন হ'ল এখন ব্ৰিজ আৰু ব্ৰিজখন এতিয়াও কাম বাকী আছে এতিয়া কমপ্লিট হোৱা নাই এতিয়া ব্ৰিজখন কমপ্লিট হোৱা নাই আৰু মানে এইবোৰ কামবোৰ বাকী আছে আৰু আজি বা কালিৰ ভিতৰত হৈ যাব আৰু এইটোৱে চাওক কি ধুনীয়া লাগিছে আৰু গাইজ মই এতিয়া মানে এই মানে ঘৰটোৰ ওপৰত গৈ আছোঁ আৰু আহি এইটো হ'ল খালি জানি না আৰু এইটো হ'ল ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ বৰ্তমান আৰু চাওক ইয়াৰ পৰা নাজাৰা আলগ এইটো হ'ল গ্ৰাউণ্ড ফ্ল'ৰ এইটো ফাৰ্ষ্ট ফ্ল'ৰ আৰু বৰ্তমান গৈ আছোঁ ছেকেণ্ড ফ্ল'ৰ মানে একদম ওপৰৰ ফ্ল'ৰত ৱাও জলাখাতাৰ মেজি ঘৰ আৰু মানে যিদিন মানে ৰবিবাৰে যিদিন মানে এইটো জ্বলাই দিয়া হ'ব সেইদিন পাৰিলে আহিম আৰু এতিয়া যাম সন্ধিয়া হৈছে তথাপি যাম এতিয়া জেলকাছাৰ আৰু জেলকাছাৰতো মানে দুটা না তিনিটা বেলেগ ধৰণৰ মেজি ঘৰ বনাইছে আৰু গাইজ আহি পালোঁ আমি বৰ্তমান জেলকাছাৰ আৰু জেলকাছাৰত বনাইছে বিকিদাহঁতে এই ভেলাঘৰটো আৰু এইটো কি আৰু বনাইছে মানে এইটো মানে এই যে পুনেত আছে মানে মনীষ সাহা এন স্কটেজ মানে গেষ্ট হাউচ আৰু তাৰে অলপ মানে কপি কৰিছোঁ এইটো অকল কামটো ৰাতিহে কৰিছিলে ৰাতি কৰিছোঁ আৰু দুদিনত যিহেতু সময় নহয় কাম 20 দিনমানত মোটামুটি আমি 20 দিনত কমপ্লিট কৰিছোঁ যিহেতু আমি গেষ্ট হাউচ বনাই থৈছোঁ সকলোৱে আহি ইয়াতে থাকিব পাৰিব শুব পাৰিব আমি বহুত বেছি মানে মজ মস্তি কৰিব পাৰিব আমি আজি থাকিব পাৰিম নে একদম তেনেহ'লে আজি ইয়াতে থাকি যাব পাৰে কোনো ভাড়া দিব নালাগে আমাৰ ফালৰ পৰা ফ্ৰী তেনেহ'লে আজি ৰাতিটো ইয়াতে থাকিম আৰু মোৰ পিছতে বহুত ভাই লগ আছে আৰু সকলোৱে এবাৰ 1 2 3 হেপী তামাম জছ আৰু अरे मैं छूट गया हैप्पी व्यू और इस दोनों मिलके ऑल इंडिया साइकिल राइड कर रही है अब अभी कितना महीने हुआ
10 में है ना ऐसे ऐसे राइड कर रहे हैं पूरा और और असम में आके कैसा लगा बढ़िया बढ़िया मौजा मजा बहुत ভাল একদম এনে বহুত ভাল बहुत ভাল বহুত ভাল লাগিছে हाँ बहुत ভাল लगे से इसको तो जानता हूँ बोलने में असम में असम वालों को बहुत सारा प्यार और बहुत सारा प्यार सपोर्ट देने के लिए दिल से धन्यवाद। और भाई को क्या करना है, लाइक करना है, सब्सक्राइब करना है, शेयर करना है, बहुत ज़्यादा सपोर्ट करना है। नंबर 1 सौरभ जोशी से आगे निकाले इसको ब्लॉगर, ठीक है ना, यही काम करना है आपको और कुछ नहीं। बस भाई सौरभ जोशी मत बनाना, भाई को भाई ही रहने देना, ठीक है। তো গাইস আৰু ভিডিওটো ইয়াতে শেষ হোৱা নাই আৰু অলপ মানে আৰু কেইটামান আছে সেই কেইটা চাই ভিডিওটো এন্ড কৰি বাই বাই আজকে বাই 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 नहीं বাই বাই नहीं और है আৰু फ्रेंड्स আজি হল মানে নেক্সট দিনা মানে কালি ৰাতি আৰু ভিডিও বনানো যেহেতু কালি মানে ৰাতি বহুত বেছি ৰাতি হৈছিল আৰু গাইস আৰু পিছদিনা আৰু আজি আমি আহি পালো এইটো কয় নগৰীয়া গাঁৱত আৰু নগৰীয়া গাঁৱৰ এতিয়া মানে এইখন মানে গেটখন দিছে আৰু ইয়াৰ ভিতৰত কি ধৰণে মানে বনাইছে আপোনালোকক দেখাই আছো তো এতিয়া কৈ আছো ভিতৰত আৰু গাইছ নগৰীয়া গাঁৱত বনাইছে এইটো অকল বাঁহ দিয়ে মানে এনেকৈ দিছে আৰু এইটো মানে মেজি ঘৰ নহয় ঠিক মেজি মানে এইটো এনেকুৱাকৈ বনাইছে আৰু ইয়াৰ পৰিৱেশখিনি চাওক ধুনীয়াকৈ সজাইছে মানে এই ঠাইখিনি আৰু গাইছ মই বৰ্তমান আছোঁ মানে এইটো এটা লাভ বনাইছে লাভ এইটো মানে এটা বনাইছে লাভ বাট ইয়াত অকলে উঠি ফটো ইমান ভাল নালাগে হয়নে নহয় হয়নে নহয় আৰু গাৰ্লফ্ৰেণ্ড থাকিলে ফটো উঠি মানে ভাল লাগে আৰু কিন্তু যিহেতু অকলে ফটো নুঠো দিয়ক এইটোৱে আৰু ইয়াত আহি বহুত বেছি ভাল লাগিছে আৰু মানে ইয়াৰ পৰিৱেশখিনি চাওক মজাকৈ সজাইছে তো গাইছ ফাইনেলি আহি পালোঁ ডুবাই মানে ডুবাইত সেই ডুবাই নহয় আৰু আমাৰ মানে এইটো আছে বঙাইগাঁৱৰ ডুবাইত আছে ডুবাইৰ ফুজ আল আৰবটো এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু চাওক কি ধুনীয়াকৈ সজাইছে আৰু সেইফালে হ'ল এইটো ফুজ আল আৰব আৰু ইয়াতে লিখিছে চাওক আই লাভ জেলকাছাৰ মজা ধুনীয়া লাগিছে আৰু এতিয়া গৈ আছোঁ ফুজ আল আৰবৰ কাষত আৰু গাতে পানী ঢালিল এয়াই হ'ল ডুবাইত থকা ফুজ আল আৰব আৰু কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাওক আৰু ইয়াতে আহি লগ পালোঁ সেইফালে উজ্জ্বল দাক লগ পালোঁ বহুত দিনৰ মূৰত লগ পালোঁ বহুত দিনৰ আৰু ভাল লাগিছে আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ ভাইটিক আৰু এতিয়া জেলকাছাৰত মানে আমি ব্ৰুজ আল আৰব চাব আহিছোঁ ইমান ধুনীয়াকৈ বনাইছে আৰু গাইজ মানে বাহিৰৰ পৰা বহুত বেছি ধুনীয়া লাগিছে এয়াই হ'ল ফুজ আল আৰব মানে ইয়াত আৰু লাইটবোৰ ফিটিং কৰি আছে মানে যিহেতু নাইট আজি প্ৰগ্ৰাম আছে আৰু ইয়াৰ ভিতৰত একোৱেই নাই আৰু এয়াই কিন্তু মানে বাহিৰৰ পৰা যিটো মানে সেইটো মানে বহুত বেছি বেলেগ লাগে আৰু ভিতৰত ব্ৰুজ আল আৰব তো গাইজ ডুবাইৰ পৰা ফাইনেলি আহি পালোঁ এইবাৰ ইটালী আৰু ইটালীৰ এইটো হ'ল কি আছিল লিডিং টাৱাৰ চাওক কি ধুনীয়াকৈ বনাইছে আৰু এইটো বনাইছে দ্বীপপুখুৰীত বনাইছে লিডিং টাৱাৰ আৰু এইটো মানে এনেকৈ একবাৰ ৰিয়েলত আছে এইটো মানে এইটো ইটালীত আৰু চাওক কি ধুনীয়া লাগিছে এয়াই হ'ল লিডিং টাৱাৰ উঠি লৈ পানী চাতি মাৰি লৈ মেজিটো জ্বলাই লৈ আলু কচু পিঠা পনা আই বোপাই চৰম চুৰটো মাহি দি নাচন বিহুৰে দি নাচন ধৰি নাদি কি হ'ল